ৰাইজ মোৰ ফালৰ পৰা সকলোলৈকে মহাশিৱৰাত্ৰিৰ অলেখ শুভকামনা। হৰ হৰ মহাদেৱ, জয় ফুলে বাবা কি জয়। বাৰু এইবেলিৰ শিৱৰাত্ৰি পূজা ভাগৰ বাবে বা আৰু মই যোৱা বছৰৰ পৰাই প্লেনিং কৰি আছিলো যে এইবাৰৰ শিৱৰাত্ৰি পূজা ভাগ আমি ধুনীয়াকৈ গাঁৱতে কৰিম। এইটো ছুটিটোও ধুনীয়াকৈ মিলি গৈছে আৰু যিহেতু শিৱৰাত্ৰি পূজাৰ দুদিন আগতে ভণ্টিৰ জন্মদিন, প্ৰথমতে আমি সেনেকৈ ঘৰতো আহিলো, কিন্তু কথাতে আছে নহয় ৰাইজ যে ভবা কথা নহয় হেৰি বাটত আছে কণা বিধি। মোৰ লগতো সেনেকুৱাই হ'ল। পূজাৰ দিনাখনে ৰাতিপুৱাৰ ভাগতে হ'ল নহয় ৰাইজ মোৰ লগত জেং। বাৰু ৰাইজ মই যাব নোৱাৰিলো আমাৰ চুপাৰ পূজা ভাগ আপোনালোকক দেখাম বুলি সিহঁতকে অকণমান ভিডিঅ' ক্লিপ ল'বলৈ কৈছিলো। তো আজিলৈ বাই বাই ৰাইজ, নেক্সট আকৌ এটা মিনি ভ্লগত লগ পাই আছো অতি সোনকালে।